কম আৰু আপোনালোকক মই নিজে শুনাৰ লগে লগে মোৰ গাৰ লুম থিয় হৈ গৈছে। কি হেৰাই পেলালো আমি, কি আমাৰ মাজৰ পৰা নাই হৈ গল। কাক এতিয়া মাতিম আমি জুবিন দা বুলি? মৃত্যু শব্দটো পৰ্যন্ত মোৰ মুখৰ পৰা ওলোৱা নাই। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে আৰু স্কুবা ডাইভিং কৰিব যাওঁতে সাগৰত পৰি কেনে এই দুৰ্ঘটনা। হে ভগৱান, আপুনি মোক লৈ গলে হয়, কিয় আপুনি আমাৰ মাজৰ পৰা এই সম্পদ নোহোৱা কৰিলে? জুবিনদাৰ মুখৰ পৰা এইটোৱে লাষ্ট কথা আছিল আৰু আমি কোনোদিনো একো শুনিব নোৱাৰো জুবিনদাৰ মুখৰ পৰা। শুনক জুবিনদাই কি ক'লে। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই সম্পৰ্কত কি ক'লে? এই মাত্ৰই ফোনটোত আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাইছোঁ। আৰু জুবিনদাৰ শেষ ইচ্ছা কি আছিলে, বলক আমি সকলোৱে মিলি পালন কৰোঁ যাতে জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰে। মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you, for me, for everyone.